মই এতিয়া আছো পূৰ্ণ শিল্পমত পাছফালে দেখিছে চাগে মোৰ এটা বিশেষ চৰিত্ৰৰ অভিনয় কৰিবৰ বাবে এটা বিশেষ লোকৰ বাবে আহিছো ইয়াত যত মোক সহায় কৰিব দিগন্ত মাধৱ গোস্বামী আপোনালোক সকলোৱে চিনিয়ে পাই চাগে কাৰণ তেওঁ ইতিমধ্যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টত কাম কৰি আছে কিন্তু তেওঁৰ এই বিশেষ গুণটো আজি দুদিনমানৰ পৰা মই গম পাই মোৰ এই চৰিত্ৰটোৰ বাবে সহায় বিচাৰি আজি আহিছো আৰু আপোনালোকে গোটেই প্ৰক্ৰিয়াটো দেখিব আজি কিদৰে আসলতে আমাৰ বিশেষ বিশেষ চৰিত্ৰসমূহক বেলেগ ধৰণৰ ৰূপ দিবলৈ কেনেকৈ আমি কাম কৰো আৰু মোৰ জনাই খুব ভাল লাগিব যে কালি আসলতে আমি অকনমান সৰুকৈ চেষ্টা এটা কৰিছিলো আৰু সেই অকনমান চেষ্টাতে এটা বেলেগ এটা ৰূপ দেখিছিলো নিজৰ যেটো মই আজিলৈকে কেতিয়াও দেখা নাই গতিকে আপোনালোক সকলোৰে লগত পুনৰ এবাৰ সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছো আৰু আমি আৰম্ভ কৰিম